সভার মাঝে অন্ধ মুনিবর সঙ্গে চলে অন্ধ ভার যা অর ভিতরে আরে সঙ্গে চলে অন্ধ ভার যা অর পিতৃভক্ত হিন্দু মোদি গুণ রয়া কর রাম হরি রাম হরি বোলা হরি বজন হরে রাম হরে রাম হরি বোলা হর বজন প্রণাম পিতা, প্রণাম আই বাসা পিতা, বাসা হিন্দু পিতা। অন্ধ পিতাবতার আসলর ধন কশুন বাসা শুনো তোৰ মুখে কিমান দূৰ পালোহি আমি পিতা, বাসা আমি এতিয়া অযোধ্যাৰ দক্ষিণ প্ৰান্তৰ সীমামূৰীয়া অৰণ্যৰ মাজত। বাসা সিন্ধু, আই তই আমাৰ জীৱনৰ শেষ সম্বল। মাতৃ হৈ নেদেখিলো নিজ পুত্ৰৰ মুখ। আচোন বাসা, বাসা আই আচোন কাষ চাপিয়া স্পৰ্শ কৰি তোৰ সুকোমল দেখা আই আনন্দ লভ হৈ দুখনি মাতৃয়ে আই বাসা, আই তই বাৰু আমাৰ কাৰণে আৰু কিমান কষ্ট সহ্য কৰিবি বাসা। আই আই সঁচা কথা, পিতা, সঁচা কথা বাসা। আমি তোৰ ওচৰত অপৰাধী। পিতা, তোৰ গলত গৈ তোক যে আমি কিমান কষ্ট দিছো নহয় পিতা, বাসা। নহয় আই। বাসা, পিতৃ মাতৃৰ চৰণ সেৱা কৰাই জানো পুত্ৰৰ একমাত্ৰ কৰ্তব্য নহয়? বাসা, তোমালোকক সেৱা কৰাটো মোৰ বাবে যে কিমান আনন্দৰ কথা সেয়া মই তোমালোকক বুজাম কেনেকৈ? বাসা, হয় সেৱা কৰাৰো এটা বয়স আছে। এই কোমল বয়সতে তই আমাৰ কাৰণে যিমান কষ্ট কৰিব লগা হৈছে সেয়া আমি কেনেকৈ সহ্য কৰিম বাসা, কেনেকৈ সহ্য কৰিম? হয়
মইনো কি কষ্ট কৰিছোঁ যে পেটৰ বাবে এই বিনন্দীয়া সৃষ্টি দেখিলোঁ যে মাতৃয়ে 10 মাহ 10 দিন গৰ্ভত ধাৰণ কৰি বক্ষৰ অমৃতেৰে মোক কৰিলে ডাঙৰ তাৰ প্ৰতিদান জানো কোনো পুত্ৰই জীৱনত খুজিব পাৰিব আই কেতিয়াও নোৱাৰে বাছা পিতা তই বৰ ডাঙৰ ডাঙৰ কথা ক'বলৈ শিকিলি অ পিতা হেৰা সময়ে শিকাইছে তোক যি সময়ত তোৰ সমনীয়াই হাঁহি ধেমালিয়ে ৰং ৰহস্যৰ দিন উপভোগ কৰিছে পিতা সেই সময়ত তই আমাক জীয়াই ৰাখিবলৈ জীৱন সংগ্ৰাম কৰিছ পিতা ৰ'দে বৰষুণে হাবিয়ে বনৰীয়ে ফল মূল বিচাৰিছ নহয় পিতা ঘৰে ঘৰে ভিক্ষা মাগিছ কেতিয়াবা ভোকত পিতা কেতিয়াবা অনিদ্ৰাত তই তোৰ দিন পাৰ কৰাইছ যাৰে জহে পিতা ৰ'দে বৰষুণে তিতি বুঢ়ি তই ইমান কষ্ট কৰি তই আমাক কিয় জীয়াই ৰাখিছ বাছা অন্ধসকলেও তোমালোকৰ প্ৰশ্ৰয়ত থাকি মই বৰ সাহস পাওঁ তোমালোকৰ অবিহনে মই তেনেই নিথৰুৱা বাছা বুলি শুনো যেতিয়া একবাৰে মাত সিয়া মোৰ হাত পৰি যায় পিতা পিতা বাৰু পিতা আই বাছা ব'লা যাওঁ আমি নিজ লক্ষ্যস্থানলৈ ৰচোন বাছা পিতা তই যে কৈছিলি অযোধ্যাৰ দক্ষিণ প্ৰান্তৰ কোনোবা সীমামূৰীয়া ঘূৰ অৰণ্যৰ মাজত বুলি হয় পিতা কিন্তু ক'তা শুনা নাই তাত কোনো পশু পক্ষীৰ মাত সন্ধ্যা নামি আহিল নেকি ধৰাৰ বুকুলৈ নহয় পিতা নুহেতো সন্ধ্যাৰ সময় পঞ্চবৰ্ষীয় অনাবৃষ্টিৰ ফলত দুৰ্ভিক্ষই দেখা দিছে অযোধ্যা ৰাজ্যত ফল মূল আৰু অন্নৰ অভাৱত সকলোতে এৰিছে ৰাজ্যৰ প্ৰজাসকলৰ লগতে বনৰে পশু পক্ষীও দেখান্তৰ হৈছে পিতা ৰজাসকলে কৰিছে গঞ্জনা যে ৰাজা দশৰথৰ বাবেই ৰাজ্যত ঘটিছে এনে ঘোৰ মংগল আই আমাৰ শ্ৰীফলা আশ্ৰমতো হৈছে নেকি ফল মূলৰ অভাৱ না হোৱা নাই মোৰ শ্ৰীফলা আশ্ৰমত ফল মূলৰ অভাৱ কিন্তু মোৰ মনত লাগিছে বেজাই পিতা ৰাজা দশৰথৰ কুকৰ্মৰ বাবে অযোধ্যাৰ শান্তিপ্ৰিয় প্ৰজাজনে ভুগিছে নিকাৰ নহয় পিতা ঠিক দশৰথ ঠিক পিতা ঠিক
জন্ম লই তাই অপবিত্র করিলি বংশ পিতা ডুবালি ডুবালি নরকাত তাই তোর উপরি পুরুষ পিতা কিয় তাই রাজদণ্ড ওই দাপিও করি আসা তারা পিতা কিয় কিয় শান্ত হুয়া পিতা উত্তেজিত নহবা তুমি বারু পিতা আয় বাছা বল যাও আমি আশ্রমর ফলে বল বাছা বল বিহাদিত মনে চলে অন্ধ মুনি বৰ ঘরে বজনে দেখাই তো লীলা ঈশ্বর